지주의 전화쳐 이 주인 너도 시다 좀 ইয়া ভাই লোক 12 বছৰৰ পিছত আহি আছে আকাশদ্বীপ পুনৰবাৰ ৰূপালী পৰ্দাত 12 বছৰৰ পিছত ভাই লোক আহি আছে আকাশদ্বীপ পুনৰবাৰ ৰূপালী পৰ্দাত তুমি ভালকৈ থাকিবা ভালকৈ নিজৰ যত্ন ল'বা জীৱনৰ চাগে বেছি যাবলৈ নিদিওঁ আমি তই আমাৰ মাজত চলি থাকিব লাগিব অগ্নিবীৰ ভাই লোক আহি আছে আকাশদ্বীপৰ এখন নতুন চিনেমা নামটো কি তো নামটো হ'ল অগ্নিবীৰ ভাই লোক 12 বছৰৰ পিছত আহি আছে আকাশদ্বীপৰ এখন নতুন চিনেমা নামটো হ'ল অগ্নিবীৰ তো ভাই লোক তো আমি সকলো কথা আলোচনা কৰিম এইখন চিনেমাৰ বিষয়ে মানে আমুক তামুক বাট তাৰ আগতে চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি অগ্নিবীৰ তিনিটা বস্তু লগত খেলিবলৈ চেষ্টা নকৰিবি জুই পানী আৰু মোৰ লগত অন্যথা ধুমুহা মানুহৰ কিবা কৰাই হৈছে শুট কৰাই নহয় বীৰ দত্ত যাৰ নাম শুনিলে আছামীয়েও পেচাব কৰি দিয়ে জিজুই জ্বলাইছ এই জুই তহঁতৰ চিতা জমাম মই মৰিব নিবিচাৰো ছাৰ মই মৰিব নিবিচাৰো পাৰিলে সেই টকাৰে মোৰ নিচিনা দেউতা এজন কিনিলো ছবিখন দেখি ধৰিব পাৰিছেনে ছবিখন হয় কি তো এয়া হ'ল খাৰুপেটীয়াৰ দৃশ্য মানে খাৰুপেটীয়াৰ অগ্নিবীৰৰ শ্বুটিং টাইম তো খাৰুপেটীয়াত একশ্যন ৰোমান্টিক ছবি অগ্নিবীৰৰ শ্বুটিং ৰাজ্যৰ সৰ্ববৃহৎ খাৰুপেটীয়া বাৰুৱাৰী দুৰ্গা মন্দিৰৰ দৃশ্য এয়া বাৰুৱাৰী দুৰ্গা মন্দিৰৰ চৌহদত একশ্যন দৃশ্য গ্ৰহণ এয়া আটাইতকৈ মন কৰিব লগা কথাটো হ'ল ইয়াত আপোনাৰ দক্ষিণ ভাৰতৰ 15জনীয়া দলে অংশগ্ৰহণ কৰে একশ্যন দৃশ্যত মানে ইয়াত এই একশ্যন দৃশ্যত আপোনাৰ সাউথ ইণ্ডিয়ানৰ 15জন ব্যক্তিয়ে এই দৃশ্যত অংশগ্ৰহণ কৰে মানে একশ্যন দৃশ্যত ফেব্ৰুৱাৰীৰ যি কি নহওক এয়া আছিল আপোনাৰ মানে কি অগ্নিবীৰৰ কিছু এয়া তো যি কি নহওক ফাইলক যি কি নহওক তো এইখন চিনেমাৰ যদি আপুনি কিছু ডিটেইলছ চাবলৈ যায় তো এইখন চিনেমাৰ আপুনি ডিটেইলছ চালে দেখিব কি দেখিব বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি সেয়া অগ্নিবীৰ বলক চাই লওক তো নাম হ'ল চিনেমাখনৰ আপোনাৰ নাম হ'ল অগ্নিবীৰ ধৰণ মানে কেনেকুৱা হ'ব চিনেমাখন হ'ব আপোনাৰ একশ্যন হ'ব প্লাছ ৰোমান্টিক একশ্যন আৰু ৰোমান্টিক হ'ব তাৰপিছত কাহিনী চিত্ৰনাট্য সংলাপ পৰিচালনা কৰিছিল এইখন চিনেমা আপোনাৰ ৰজনী বৰ্মন প্ৰযোজক হ'ল এইখন চিনেমাৰ আপোনাৰ মনীষ আগৰৱাল গণেশ প্ৰসাদ
তাৰপিছত আছে সুৰুজনী বসুমতাৰী তাৰপিছত অমৰেন্দ্ৰ ভাগৱতী তাৰপিছত আছে আপোনাৰ সুকন ডেকা তাৰপিছত আছে আপোনাৰ কুমৰেশ দত্ত তাৰপিছত আছে আপোনাৰ হেমাংগ শইকীয়া চ' এইকেইজন হ'ল আপোনাৰ প্ৰযোজক এণ্ড অভিনয়ত আছে এইখন চিনেমা আপোনাৰ আকাশদ্বীপ ভ্ৰান্তি মেধি এণ্ড সিদ্ধান্ত কলিতা তো বাকী তো বাকী আৰু কম ন কি ভাই লোক তো বাকী এইখন চিনেমাৰ ওপৰত আপোনাৰ মতামত কি চ' আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ নিজা মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব ভাই লোক টু লাইক মানে লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो भैया मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो জীৱনৰ চাই বেছি মই যাবলৈ নিদিওঁ আমি তই আমাৰ মাজত চলি থাকিব লাগিব